কুৱেশ্যনৰ পৰা আৰম্ভ কৰা হৈছে। আগৰ ভিডিঅ'টোত 11-2 কুৱেশ্যনটোৰ ইতিমধ্যে দি দিয়া হৈছিলে। যদি কোনোবা ষ্টুডেণ্টে চোৱা নাই তেতিয়াহ'লে মোৰ তলৰ ডেছক্ৰিপশ্যন লিংকত পাই যাব, চাই ল'ব পাৰিব। চ' এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, সকলোৱে মনোযোগেৰে চাব। যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা। sin a যিটো অনুপাতটো দিছে 3/4, cos a আৰু tan a যিটো অনুপাত আমি উলিয়াব লাগে, এই কোণৰ ক্ষেত্ৰত উলিয়াবলৈ কৈছে। চ' সমাধান দিয়া আছে sin a = 3/4 = k, য'ত k হৈছে সমানুপাতিক ধ্ৰুৱক। চ' k এটা আমি সমানুপাতিক ধ্ৰুৱক ল'ব লাগিব। sin a যিটো লম্ব, চাইনৰ আচলতে লম্ব, এই কোণৰ আপেক্ষে যিটো উলিয়াব লাগে, কিন্তু চাইনৰ যিটো অনুপাত, বাহুৰ অনুপাত লম্ব বাই কৰ্ণ = 3/4। চ' sin a ক্ষেত্ৰত লম্ব বাই কৰ্ণ দিব লাগিব। 3/4 = k। লম্ব আমি কোনটো হ'ব, এতিয়া a কোণৰ কাৰণে যিটো লম্ব, a কোণৰ বিপৰীত বাহু যিটো BC টো হৈছে লম্ব। চ' BC হৈছে লম্ব, a কোণৰ বিপৰীত বাহু, কৰ্ণ AC হ'ব = 3/4 = k। চ' BC = 3 টো হ'ব আৰু k লগত লাগি আহিব। এইটো BC মান। এতিয়াকে AC ভেলু হ'ব 4 = k। চ' AC কৰ্ণটো দীঘল হ'ব। চ' এইকাৰণে আমি 4k আৰু 3k আমি 3k টো যিটো সমানুপাতিক ধ্ৰুৱক, এতিয়া আমি AB পোৱা নাই, মানে লম্ব পোৱা নাই। আচলতে a কোণৰ কাৰণে লম্ব BC হয়, কিন্তু আমি এইটো যদি লম্ব যদি ধৰোঁ, মানে এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে AC স্কোৱাৰ মানে অতিভুজ স্কোৱাৰ, লম্ব স্কোৱাৰ, লম্বটো ধৰিলে প্ৰথমে আমি AB ধৰিছোঁ আৰু প্লাছ BC স্কোৱাৰ বা BC স্কোৱাৰটো লম্ব ধৰিব পাৰে। এইটো AB টো ভূমি হ'ব। এতিয়া AC স্কোৱাৰ, AC যিটো ভেলু দিছে 4k অল স্কোৱাৰ, AB ভেলু আমি উলিয়াব লাগে। কাৰণে AB টো a কোণৰ কাৰণে ভূমি হয়। BC স্কোৱাৰ, BC ভেলু দিছে 3k অল স্কোৱাৰ, 3k অল স্কোৱাৰ। তো 4 দুটা, চ' বৰ্গ হৈ আছে, 4 বৰ্গ 16 আৰু k বৰ্গ k স্কোৱাৰ হ'ব। তো AB স্কোৱাৰটো আমাৰ এনেকৈ থ'ব লাগিব। 3 বৰ্গ 9, 3 গুণ 9, 3 দুটা পূৰণ হৈ আছে, k দুটা, k স্কোৱাৰ। তো 16k স্কোৱাৰ, 9k টো লেফ্ট চাইডে লৈ আহিলে 9k স্কোৱাৰ হ'ব = AB স্কোৱাৰ। 16k স্কোৱাৰ minus 9k স্কোৱাৰ = AB স্কোৱাৰ। তো 16ৰ পৰা 9 আমি বিয়োগ কৰিলে 7k স্কোৱাৰ, 7k স্কোৱাৰ। তো AB স্কোৱাৰ 7k স্কোৱাৰ, বা AB স্কোৱাৰটো আমি লেফ্ট চাইড লৈ আহিব পাৰোঁ 7k স্কোৱাৰ। দুইফালে বৰ্গমূল ল'ব লাগিব, যিটো আমাক AB লাগে, স্কোৱাৰ আমাক নালাগে। 7k স্কোৱাৰ দুইফালে বৰ্গমূল লৈ আমাক যিটো AB ওলাব, 2 আৰু বৰ্গমূল চিহ্ন কাটি যায়, বা নাকাটিলেও হ'ব। 7ৰ যিটো বৰ্গমূল লাগে 7 হ'ব, k স্কোৱাৰ বৰ্গমূল k টো ওলাই আহিব। k স্কোৱাৰ যিটো বৰ্গমূল এইটো কাটি যাব, k স্কোৱাৰৰ কাৰণে k অট'মেটিক ওলাই আহিব। চ' AB ৰ ভেলু কিমান পালোঁ, √7k, BC টো অলপ দীঘল হ'ব 3k, তাৰপাছত এইটোতো হ'ব আটাইতকৈ দীঘল বাহু 4k, ABC। এতিয়া আমি অনুপাতটো উলিয়াব পাৰোঁ। cos a ভেলু ওলাব কৈছে। এতেকে cos a ৰ যিটো আমাৰ অনুপাত, বাহুৰ অনুপাত, ভূমি বাই কৰ্ণ, a কোণৰ কাৰণে উলিয়াব কৈছে। a কোণৰ বাবে ভূমি হ'ব AB, তাই মোৰ ৰাখিব, আৰু কৰ্ণ AC থাকিব চবৰ কাৰণে। cos a ৰ যিটো AB ভেলু দিছে √7k, AC দিছে 4k, k কাটি যাব, √7/4। cos a ৰ যিটো ভেলু, cos a ৰ যিটো অনুপাতটো হ'ব √7/4। ঠিক একেদৰে tan a ওলাবলৈ কৈছে। tan a ৰ যিটো অনুপাত, লম্ব বাই ভূমি, লম্ব যিটো a কোণৰ কাৰণে বিপৰীত বাহু BC টো লম্ব হ'ব,
AC square equal 289 K square. দুই পালে বৰ্গমূল ল'ব লাগিব। তো বৰ্গমূল দুই পালে ল'লে AC square যিটো 2 আৰু বৰ্গমূল চিহ্ন কাটি যাব। তো AC ওলাই আহিব 289 বৰ্গমূল 17 K square to K কেনেকৈ ওলাইছে এইটো বৰ্গমূলটো চাই লওক 289 তো একক দশক শতকৰ গড় চাব লাগে 1101 মানে 1 গুণ 1 য'তকৈ সৰু আছে ভাজকটো 2 ৰে পূৰণ কৰিছে 7 7 7 জাৰ 49 4 কেৰি 7 4 জাৰ 8 2 গুণ 14 14 4 18 তো 0 ওলাইছে চ' 17 টো হৈছে বৰ্গমূল সাইনৰ যিটো অনুপাত লম্ব বাই কৰ্ণ লম্ব BC হ'ব যেনেকৈ A কোণৰ সাপেক্ষে ওলাব গৈছে A কোণৰ সাপেক্ষে লম্ব BC হ'ব বিপৰীত বাহুটো A কোণৰ বিপৰীত বাহুটো লম্ব চ' BC ৰ জেগাত 15K দিলোঁ BC ৰ মান 15K AC ৰ মান 17K K কাটি গ'ল 15/17 sec A equal to sec A ৰ যিটো অনুপাত কৰ্ণ বাই ভূমি কৰ্ণটো AC আৰু ভূমি AB AC ভ্যালু 17K AB ভ্যালু 15K K কাটি যাব 17/15 so এটোৱে এনসাৰ যেটো ওলাবলগীয়া এটো এনসাৰ AC square equal 289 K square দুই পালে বৰ্গমূল ল'ব লাগিব so বৰ্গমূল দুই পালে ল'লে AC square যিটো 2 আৰু বৰ্গমূল চিহ্ন কাটি যাব so AC ওলাই আহিব 289 বৰ্গমূল 17 K square to K কেনেকৈ ওলাইছে এইটো বৰ্গমূলটো চাই লওক 289 তো একক দশক শতকৰ গড় চাব লাগে 1101 মানে 1 গুণ 1 য'তকৈ সৰু আছে ভাজকটো 2 ৰে পূৰণ কৰিছে 7 গুণ 49 7 7 জাৰ 49 4 কেৰি 7 4 জাৰ 8 2 গুণ 14 14 4 18 তো 0 ওলাইছে চ' 17 টো হৈছে বৰ্গমূল সাইনৰ যিটো অনুপাত লম্ব বাই কৰ্ণ লম্ব BC হ'ব যেনেকৈ A কোণৰ সাপেক্ষে ওলাব গৈছে A কোণৰ সাপেক্ষে লম্ব BC হ'ব বিপৰীত বাহুটো A কোণৰ বিপৰীত বাহুটো লম্ব চ' BC ৰ জেগাত 15K দিলোঁ BC ৰ মান 15K AC ৰ মান 17K K কাটি গ'ল 15/17 sec A equal to sec A ৰ যিটো অনুপাত কৰ্ণ বাই ভূমি কৰ্ণটো AC আৰু ভূমি AB AC ভ্যালু 17K AB ভ্যালু 15K K কাটি যাব 17/15 তো এটোৱে এনসাৰ যেটো ওলাবলগীয়া এটো এনসাৰ 5 কুৱেশ্যনৰ পৰা আগৰ 5 কুৱেশ্যনৰ পৰা শেষৰ কুৱেশ্যনলৈকে নেক্সট ভিডিঅ'তে দি দিয়া হ'ব